নমস্কাৰ লব মই অৰূপজ্যোতি শৰ্মা মই জাস্ট এটা কথা শেয়াৰ কৰাৰ কাৰণে আপোনাৰ সন্মুখলৈকে আহিছোঁ আপুনি আপোনাৰ জীৱনক লৈ বহুত বেছি চিন্তাত আছে আপুনি উপাৰ্জনৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া হৈছে নেকি কাৰণ এটা কথা আপুনি ভালকৈ জানে আমাৰ দেশত নিবনুৱা সমস্যা যিমান আছে সেই হাৰত কিন্তু চৰকাৰী চাকৰি নাই মই দেখিছোঁ প্ৰাইভেট জব কৰা বহুত ব্যক্তি আজি বহুত সিরিয়াস কন্ডিশনত জীবন চলাই আছে বহুত ব্যক্তিক মই লগ পাইছো আপুনি ভাল উপাৰ্জন বিচাৰে আপোনাৰ জীৱন হলে আপুনি চেঞ্জ হোৱাটো বিচাৰে কিন্তু আপোনাৰ হাতত প্ল্যাটফৰ্ম নাই মই বহুত ব্যক্তিৰ জীৱন হলি চেঞ্জ হোৱা দেখিছো ডিজিটাল প্ল্যাটফৰ্মৰ মাধ্যমত আপুনি ঘৰত থাকি আপোনাৰ মোবাইলৰ মাধ্যমত উপাৰ্জন কৰিব পাৰে কেনেকৈ কৰিব পাৰে কেনেকৈ আপুনি লাভৱান হ'ব পাৰে কেনেকৈ আপোনাৰ জীৱনত পৰিৱৰ্তন হ'ব পাৰে যদি আপুনি জানিব বিচাৰিছে তেতিয়াহলে আপুনি মোক এবাৰ যোগাযোগ কৰিব মই জাস্ট আপোনাৰ লগত এটা জুম ওয়েবিনাৰ কৰিম জুমৰ মাধ্যমত আপোনাক মই বুজাম কেনেকৈ আপুনি ঘৰত বহি আপোনাৰ মোবাইলৰ মাধ্যমত উপাৰ্জন কৰিব পাৰে যদি আপোনাৰ জুমৰ কাৰ্যসূচীটো ভাল লাগে তেতিয়াহলে মই আপোনাক 5 ডেজৰ এটা ট্ৰেইনিং দিম যেটো ট্ৰেইনিঙৰ মাধ্যমত আপুনি বুজি উঠিব যে উপাৰ্জন কৰাটো আসলে বহুত বেছি কষ্টকৰ নহয় যদি আপুনি ইন্টাৰেষ্টেড যে আপুনি আপোনাৰ জীৱনৰ সপোন আপুনি পূৰ্ণ কৰিব বিচাৰিছে এখন গাড়ী বিচাৰিছে ভাল উপাৰ্জন বিচাৰিছে বেংক বেলেন্স বিচাৰিছে লাইফষ্টাইল চেঞ্জ হোৱাটো বিচাৰিছে তেতিয়ালে এবাৰ মোক যোগাযোগ কৰিব মোৰ এই কৰ্মশালাত 18 বছৰ বয়সৰ পৰা যিকোনো বয়সৰ ব্যক্তি অংশগ্ৰহণ কৰে আৰু ঢেৰ ব্যক্তি অসমৰ বুকুত আজি সাকসেসফুল হৈছে ভাল ভাল উপাৰ্জন লৈ আছে আপুনি বিশ্বাস কৰক আৰু আপুনি এবাৰ বহি চাওক আপোনাৰ জীৱনতো যথেষ্ট পৰিৱৰ্তন হ'ব পাৰে আৰু আপুনি ঘৰত বহিয়ে মোৰ লগত ট্ৰেইনিঙত বহিব পাৰে যদি আপুনি বিচাৰে মোৰ লগত এবাৰ যোগাযোগ কৰিব বহুত বহুত জনতাৰ হ্যাপি এইখন ফটো খুব ভালদৰে ফেচবুকত ৰাখিব ৰাইট আৰু এইটো চেলিব্ৰেট হোৱাৰ পিছত আপোনালোকে চিংগল